চান্দু মন চন বেয়া গম পাইছা না? কিয় তোৰ মন বেয়া হ'ল? আমাৰ লগৰ ছোৱালী কত কিমান কাম কৰি ধনী হ'ল আৰু আমি লেঠু চিঙা বাংনা হৈ পৰি আছো। হয় দে ভাই, ঘৰতো শান্তি নাই, অনাবৰতে গালি গালি গালি। সিহঁতচোন চিন্তাই কিবা দাউৰা দাউৰি কৰি আহিব লাগছি। কত মাইচাৰ খালাম পাম কি হ'লে তোৰ? কিবা চাহাগা লগা নিচিনা দাউৰি আহিছা? চিপিৰা কিয় পোষ্টাৰ মাৰছি চাংচোন কিয় ভৰ্তি হৈছে। কি কয় ইমান দেৰি কোৱা নাই, তাতে চাকৰি পোষ্টাৰ মাৰে। চাকৰি এটা পালে কিমান যে মজা লাগব নহয়। যাচোন থৈ দিয়ে বেটা তোৰ লেকচাৰ, আগতে যাই চাম কি হয়। লাষ্ট ডেট কালিয়ে, ক'ত হ'ব ইণ্টাৰভিউ? গুৱাহাটী উলুবাৰীত হ'ব দেখালি চাওঁ যে গাড়ীখন উঠব লাগব, ডাইৰেক্ট ভাঙৰত গেলি যায়। মইতো সদায় উঠিছোন। হ'ব দে। ইণ্টাৰভিউ দিব যাব হ'লছে কিবাচোন পেটটো গামলা গামলি কৰবা লাগছি। গাড়ীখন আহিব গো, ৰখি থাকো। ডাইৰেক্ট মাথা মাৰছা, মোৰ পেটটো কিবা গামলা গামলি কৰবা লাগছি। আচ্ছা তোৰ এটা বাটনা ৰলি মই আগতে গম পাম। টকা দেৱা মোৰ কি আছে মই গম পাম। আমি চাই থাকোছো লাহে লাহে। টকাৰ বস্তিয়ে এইটো প্ৰফেচাৰৰ মোৰ 2 নম্বৰটো ৰাখছি, ৰখবা চখবা নৰো। তহঁতে ৰখি থাক, কাবা আহিলে মাতিবি। ইয়াৰ বাটনা ৰলি মই আগতে গম পাম। এতিয়াচোন প্ৰফেচাৰ আহি থকা গম পাই, চাওচোন হয় না নহয়। হয় ভাই হয়, চেজ্জা আজি কেনে গেল হচি নাই হচি ৰ কাবা আহিছে নেকি? বাছৰি গুচি গেল নাজাৰে আচ্ছা। আমি অলপ আগুৱাই যামছো, প্ৰফেচাৰ আমি ভালে আহি থকা গম পাম। মৰাকছো ই জিংকে মৰে। হৈছি না নাই নীল? নাই ৰে কেলা। স্যার আপোনাৰ কামটো কৰি দিম ৰ'ব। নাই সোনকালে হ'ব, কথা নাই। আপোনাৰ এইটো কামটো হৈছে নে নাই? নাই ৰে, তোক কেইবাৰ ক'ব লাগে হোৱা নাই বুলি। কায়ে মোৰ বস্তিত কাই কি কৰি আছা? আজি মল্লা যায় হলে চা নাই কাই কি কৰি আছা? গিছো কাই আছা দি আছো না আৰু আহিবি না? তক এবাৰ মই লাইনৰ ওচৰত বান্ধি কোবাম। নাহো ছাৰ, জীৱনত কেতিয়াও নাহো আইফালে। জীৱনৰ কছো আজিয়ে বসু মোক এৰি এনতে পলাছি, আজি ইণ্টাৰভিউ দিয়া নুচি আর মোৰ। এবার তোক বান্ধি কোবাম আইলি। ফার্স্ট ক্যান্ডিডেট। গুড মর্নিং স্যার। বহা। থ্যাংক ইউ স্যার। তোমাৰ ফাইলটো এইটা স্যার। তুমি এতিয়া কোৱাচোন, গান্ধীজী কিমান চনত জন্ম হৈছিল? 2 অক্টোবৰ 1869 চনত। গুড। আৰু এবাৰ কোৱাচোন, গছ এডালৰ কাৰ্যকাল কিমান? 5 বছৰ। বাৰু। আৰু এটা কোৱাচোন। হয় স্যার। বৈজ্ঞানিকসকলে চিন্তা চৰ্চা কৰি আছে, কিন্তু সফল হ'ব পৰা নাই। থ্যাংকস, তুমি পাৰিছা। তোমাৰ হৈছে দিয়া। থ্যাংক ইউ স্যার। নেক্সট ক্যান্ডিডেট। তুই কিবা সুধি আছে কবা নৰছো, ইমান দেৰি আছে ইয়াৰ। ইমান দেৰি সুধি থাকলে মই পাগল হৈ যাম। এই পদবোৰ মোক অলপ যাতে সহজ দে। পিছলে আনাই আহিছে। তোক কি সুধছে কৈ যা। তোক মাতি আছে তাড়াতাড়ি উত্তৰ কেইটাই কৈ যা। নেক্সট ক্যান্ডিডেট। বেটে যাবৰ সময়তে মই যাম, নাযা কিয় মাতি আছে? চোৱা দোৱা মোক মাতছি, তোৰ কি হৈছে? যাম বুলি কৈছো নহয়। প্ৰথম উত্তৰটো হ'ল 2 অক্টোবৰ 1869 চন। ছেকেণ্ডটো 5 বছৰ। 3 নম্বৰটো হ'ল বিজ্ঞানীসকলে চিন্তা চৰ্চা কৰি আছে, কিন্তু সফল হ'ব পৰা নাই। প্ৰথমতে গুড মৰ্ণিং ছাৰ বুলি কবি। যা হ'ব যা, মই যাম। প্ৰথমটো হ'ল 2 অক্টোবৰ 1869 চন আৰু ছেকেণ্ডটো 5 বছৰ। 3 নম্বৰটো হ'ল বৈজ্ঞানিকসকলে চিন্তা চৰ্চা কৰি আছে, সফল হ'ব পৰা নাই। আৰু 4 নম্বৰত প্ৰথমতে গুড মৰ্ণিং ছাৰ। চাকৰিটো আৰু পালোৱে। বেটে আগুৱাই নাযা কিয়া? তোমাৰ কিয় ইমান লেট? ছাৰ শুনা পোৱা নাছিলো। বহা। তোমাৰ ফাইলটো দিয়া। লওক ছাৰ। এতিয়া কোৱা, তোমাৰ জন্ম কিমান চনত হৈছিল? ছাৰ 2 অক্টোবৰ 1869 চনত। কি কয়? ডেট অফ বাৰ্থ ছাৰ। দিয়া ঠিকে আছে। আৰু তোমাৰ বয়স কিমান? ছাৰ 5 বছৰ। কি কয়? তুমি পাগল নেকি? অকল চিন্তা চৰ্চা কৰি আছে, কিন্তু সফল হ'ব পৰা নাই। তুমি মোৰ লগত ফাল্টু কৰিব পাইছা নেকি? গুড মৰ্ণিং ছাৰ। এই খাটনি আদিয়াক লৈ যায়, মাথা গৰম হৈ গৈছি। কি হ'লে ছাৰ? এই খাটনিয়াৰ পানী আনে, তুমি এইমাত্ৰ বাহিৰত যা। কেঁচা আনা। ছাৰ চাকৰিটো পাম না? কেঁচা আনা। এই খাটনিয়াৰ পানী আনে, মোৰ মুখটো ঘূৰাইছি। ছাৰ মই চাকৰিটো পাম না? তোক যাবা দিছো নানাই, কেঁচা নানাই তোৰ চাং। আজি মোক মাৰলাই। মোৰ পেৰে যা এই পাগল মাখা। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে ছাবস্ক্ৰাইবটো কৰি ল'ব। আৰু কি হ'লে ইয়াৰ? কিবা নিশ্চয় গড়বড় কৰছি। ময়ো পলাই ভাল হ'ব দে। আপোনালোকে যদি ভিডিঅ'বোৰ চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।